পালো কাপোৰ ধুব নাজানে ভাত বনাব নাজানে চোতাল হাৰিব নাজানে ঘৰ হাৰিব নাজানে কি যে মই পালো কি কব আহিছে আপুনি ৰাতিপুৱা কামে কৰিছে অকমান জিৰণি ল'বলৈ পোৱা নাই কি কলি পাখৰিতে ল'ৰাটোলে আহিতে জীৱন শেষ কৰি দিলি আপোনাৰ ল'ৰাইহে মোৰ জীৱন শেষ কৰিছে জানেনে আপোনাৰ ল'ৰাই মোক মিছা কথা কৈহে আনিলে কিহৰ মিছা কথা কৈ আনিলে বৰ ভাল বৰ মৰমীয়াল ইয়ালৈ আহিহে মই আচল ৰূপ দেখিলোঁ আপুনি এই পাখৰিজনী আহি আমাৰ ঘৰখন শেষ কৰি দিলে পাখৰিজনীয়ে গা ধুলে এতিয়ালৈকে কাপোৰকেইটা বেলেগৰ বোৱাৰীবোৰ ইমান ভাল শাহুৱেকৰ চব কথা শুনে চোতাল চোতাল ওচৰ মানুহে শুনিলে হাঁহিব তই এতিয়া ঘৈণীয়ে ফলীয়া হলিয়ে লগত থাকি একো লাভ নাই ল'ৰাটোৱে বিয়া পাতি ঘৈণীয়েকৰ ফলীয়া হ'ল ভাল নাপায় এজনী মাখৈ বাইদেউ নহয়নে কি হৈছে হয় ডাঙৰনি কি কবি মোৰ এখন কপাল নহয় চোতাল বুজিছো হুলস্থুল হোৱা দেখি আপোনালোকৰ ঘৰত সোমাই দিলো পালো মানুহে দেখাকে কাজিয়া লাগিব নাপায় যাওঁ দে মই কি যে শাহু পালো কেনেকুৱা এখন ঘৰলৈ বিয়া শাৰী আছে পইচা আছে বুলি পলুৱাই আনিলে মিছা কথা কৈ মোৰ ল'ৰাটোলে এতিয়া জীৱন শেষ কৰিলো গম পানে তেজ খাতিজনীয়ে মোৰ ল'ৰাটোক কথা লগাই তাই ফলীয়া কৰিলে গম পায়নে এটা দুইজনীয়ে ইমান মাৰিলে মই মা ঘৰলৈহে যামগে মা ভালনে কি কৈছ মই এইটোলেনো কেলেনো পলাই আহিলো অকল মদকে খাই থাকে মা শুনছোন মই এইটো গাড়ীতে মই ঘৰলৈ যাওঁগৈ নেকি এবাৰ বিয়া হ'ল যদি হ'লেও আকৌ যাবও নোৱাৰোঁ বাৰু হ'ব দে এজনী ক'লোঁ ল'ৰাটোক পথাৰলৈ গৈ জলপান অকণমান দিবলৈ ক'লোঁ নিদিলেগৈ কাৰ লগতনো কথা পাতি আছে ফোনত ফুচাই বুঢ়ী তই এনেকৈ নকবি দেই নিজেতো কাম কৰি এখন খুৱাবই নোৱাৰ আনকো ভাল বুলি নকওঁ পাখৰিজনী এজনী ৰাতিপুৱা কাম কৰি আছোঁ এজনী এতিয়ালৈকে ভাত দিয়াহি নাই ঘৰত গৈ দি আছোগৈ ঘৰলৈ যাবলৈ হোৱাই নাই নে এজনী মোক ভাতে দিয়াহি নাই মোৰ মানুহজনী ইমান ভাল ভাতে চাহে দি থৈ গ'ল আমাৰ মানুহজনী বৰ বেয়া দি আছোঁ পাখৰিজনী এজনী মোৰ ভোক লাগিছে বুলি গম নাপায় নেকি ৰাতিপুৱা ইমান কষ্ট কৰি আছোঁ ৰ'দত এতিয়ালৈকে ভাত দিয়া নাই কথা আহিলে নেকি মই ভাত দিবলৈ গৈছিলোহে এতিয়ালৈকে মানুহ ভাত খাবলৈ পঠাই থাকে আজি তোক পাখৰি ক'ত পঠাইম হে ভাল পাইছোঁ আজি পুৰা দিলে